thinking of this great saying by the respected historical figure brings a sense of peace for a while. Even though the current societal system is blinded by lies and loses its conscience. গান্ধীজির এই মহান বাক্য খারির কথা ভাবিলে মন তো ভাল লাগি যায় কিছুক্ষণলৈ যদিও বৰ্তমান সমাজ ব্যৱস্থা মিছাৰ মোহত পৰিহে বিবেকহীনা হলেও যে খন্তেকীয়া পলমকৈ হলেও জ্বলিব সত্যৰে জয় ধ্বজা। আজিৰ নায়কবোৰ কাইলৈ হয়তো খলনায়ক হ'ব খলনায়কবোৰ নায়ক এই নায়ক খলনায়কবোৰ বাছ বিচাৰ কৰিব সুখিত নিষ্পেষিত সাধাৰণ প্ৰজাই। This too is temporary. Eventually, the victory banner of truth will shine. The truth always triumphs. সেয়ে কওঁ আনৰ কথা বাদ দিয়া যদিহে তুমি শিক্ষিত হোৱা নিজৰ বিবেক সক্ৰিয় কৰি প্ৰথমে সত্যৰ সন্ধান কৰা আৰু কৃত্ৰিম মুখাবোৰ খুলিবলৈ যত্ন কৰা দেখিবা পলমকৈ হলেও জয়ী তুমিয়েই হবা কিয়নো সত্যৰ সদায় জয়। Yeah, a new chapter's on the way. Feel the vibe now. This song is written by Sapanjoti Gogoi. If you